ডিফুত লকডাউনৰ নীতি নিয়ম ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ কাৰ্বি আংলং আৰক্ষী লকডাউনৰ নিয়ম ভংগকাৰী 20 জনক আটক আৰক্ষীৰ কৰ্ণাটকৰ মাজতে গাহৰি অষ্ট্ৰেলিয়ান সোৱাইন ফিভাৰ আতংক অসমৰ কেইবাখনো জিলাত এইলৈ জৰুৰী সংবাদমেল পশুপালন বিভাগৰ EM তৰেন্দ্ৰ বৰ্মৰ সমগ্ৰ বিশ্বত কৰোনা ত্ৰাসৰ মাজত বাল্য বিবাহৰ দৰে বেআইনী কাণ্ড এই ঘটনাৰ পৰিণতিত সম্পত্তিৰ তৰাসহ নাবালিকা কন্যা আছে আৰক্ষীৰ জিম্মাত নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ গ্ৰীণ জোনত কাৰ্বি আংলং জিলা তৃতীয় পৰ্যায়ৰ লকডাউনত গ্ৰীণ কাৰ্বি আংলং জিলা গ্ৰীণ জোন হিচাপে বহু ক্ষেত্ৰত শিথিলতা পোৱাৰ লগে লগে একাংশ লোকে লকডাউনৰ নীতি নিয়মক বিধানগ্ৰস্ত দেখুৱাই স্বাভাৱিক দিনৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে কিন্তু লকডাউনৰ নীতি নিয়মক উলংঘা কৰা সকলৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ডিফু আৰক্ষী মুখত মাস্ক নিপিন্ধি ফুৰা চকা একাংশ উদন্ত লোকসকলক ডিফু আৰক্ষীয়ে শুক্ৰবাৰে 20 জনকৈ লোকক আটক কৰি থানালৈ লৈ যায় তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থকাৰ লগতে জিলাখনত অব্যাহত আছে 146 ধাৰা তেনে পৰিস্থিতিতো এইসকল উদন্ত তথা অবিবেচকী লোকসকলে লকডাউনৰ সকলো নীতি নিয়ম ভৰিৰে মুখাৰী মাস্ক ব্যৱহাৰ নকৰাকৈ মুকলিভাৱে ঘূৰাৰ লগতে দুচকীয়া বাহনত এজন যাব দিয়াৰ বিপৰীতে দুচকীয়া বাহনত দুজনকৈ উঠি যোৱাৰ দৰে কাৰ্য কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে এই উদন্ত লোকসকলৰ বিৰুদ্ধে ডিফু আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 144-270-271 ধাৰামতে ডিফু থানাত 101-2020 নম্বৰত গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে কৰ্ণাটকৰ পিছতে গাহৰি অষ্ট্ৰেলিয়ান সোৱাইন ফিভাৰ আতংক ৰাজ্যৰ বিভিন্ন জিলাত এইলৈ কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনত পশুপালন বিভাগৰ কাৰ্যবাহী শুক্ৰবাৰে আয়োজন কৰে জৰুৰী সংবাদমেলত কাৰ্যবাহী সদস্যগৰাকীয়ে স্পষ্ট কৰিলে যে কাৰ্বি আংলং জিলাত গাহৰি এই মহামাৰীয়ে এতিয়াও অহা নাই গাহৰি অষ্ট্ৰেলিয়ান সোৱাইন ফিভাৰৰ আতংক কাৰ্বি আংলং জিলাত এতিয়াও বিয়পি পৰা নাই যদিও গাহৰি পালকসকলৰ মাজত অনাগত দিনৰ বাবে এইলৈ শংকা আছিল এই আশংকাই গাহৰি পালকসকলৰ মনত ভয়ৰ উদ্বেগ হোৱাৰ আগতে এইলৈ জৰুৰীকালীন সংবাদমেল আহ্বান কৰি পশু পালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ বৰ্মই সংবাদমেলত ব্যক্ত কৰে যে অষ্ট্ৰেলিয়ান ফিভাৰক লৈ গাহৰি পালকসকলে আতংকিত হোৱাৰ প্ৰয়োজন নাই কাৰ্বি আংলঙত এতিয়াও এই ৰোগ আহি পোৱা নাই যদিও গাহৰি পালকসকলে এইলৈ সজাগ আৰু সতৰ্ক নিশ্চয় থাকিব লাগে কিন্তু অষ্ট্ৰেলিয়ান ফিভাৰক লৈ বহু বিষয়ৰ ওপৰত নজনাকৈ ছ'চিয়েল মিডিয়াত হৈচৈ হোৱা পৰিলক্ষিত হৈছে গাহৰি পালকসকলে ইমান উদ্বিগ্ন হ'ব নালাগে বুলি মত ব্যক্ত কৰে বৰ্মই সংবাদমেলত উপস্থিত জিলা পশুপালন বিষয়া ডক্টৰ দিলীপ মহন্তই গাহৰি পালকসকলক ৰাজ্যৰ অন্যান্য জিলাৰ পৰা যেন গাহৰি পোৱালি ক্ৰয় নকৰিবলৈ আহ্বান জনায় আৰু কাৰ্বি আংলঙৰ যিটো কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথ সেইটো অতিক্ৰম কৰাৰ লগে লগে কাৰ্বি আংলং আৰু তেতিয়া আমাৰ খুবেই বিপদ হ'ব সেইখিনি ক্ষেত্ৰত মই আপোনালোকৰ আহ্বান জনাম যে এতিয়াও আমাৰ যথেষ্ট সময় আছে আমি ইতিমধ্যে এই সংক্ৰান্তত বহুখিনি লিফলেট বনালোঁ আৰু CM ছাৰৰ লগতো আলাপ আলোচনা কৰি ইতিমধ্যে ৱাইল্ড লাইফ চেঞ্চুৰী মানুহৰ লগতো যোগাযোগ কৰা হ'ল আমাৰ মহন্ত ডাঙৰীয়া ফাংচু ডাঙৰীয়াই গ'ল আলাপ আলোচনা কৰিলে এইখিনি ক্ষেত্ৰত আপোনালোকৰ সহযোগ পালে আমি নিশ্চয় সেইটো প্ৰতিহত কৰিব পাৰিম বুলি মোৰ দৃঢ় বিশ্বাস গতিকে এই সংক্ৰান্তত এই বেমাৰৰ সংক্ৰান্তত অধিক তথ্য দিবৰ কাৰণে আমাৰ পিক ফাৰ্ম মেনেজাৰ আছে ডক্টৰ সংগৱাৰী বাইদেউ আৰু ডিভিঅ ডাঙৰীয়াও আছে তেখেতসকলেও আপোনালোকক অৱগত কৰিব মই অলপ সময়ৰ কাৰণে এৰি সেইটো সময়ত আমাৰ ভেকচিনো নাছিলে আৰু এই COVID-19 নোহোৱাহেঁতেন আমি 14 এপ্ৰিলৰ পৰা কৰিলেও তাৰ আগতেইতো মৰি থাকিল তাৰ আগতেইতো হয় জানুৱাৰীৰ পৰা হৈছে জানুৱাৰী
তাৰ সেইটো খবৰ আমাক তেতিয়াৰ পৰা আচলতে ডিপাৰ্টমেণ্টৰ একো যোগাযোগ পাহেঁতেন আমি অন্যৰ পৰা ভেকচিন টানি আনি হ'লেও বেলেগ এলেকাৰ পৰা তাত দিব পাৰিলোহেঁতেন। যোৱা বছৰলৈকে মোৰ খবৰ আছে চাইনা, ভিয়েটনাম, কোৰিয়াত মানে কিবা হৈছে। এইটো বছৰলৈকে বাৰ্মালৈকে আহিলে, বাৰ্মা আৰু চাইনাটো যোৱা বছৰৰ পৰা কিবা হৈ আছিলে। চ' সেইটো মানে কিবা আৰু মানে এতিয়ালৈকেও মানে যিহেতু ভেকচিনটো প্ৰডিউচ হোৱা নাই আৰু ট্ৰিটমেণ্টো নাই ইয়াৰ কাৰণে, সেইটো মানে ইনষ্টেণ্ট মানে মৰ্টেলিটি হয়, মৰ্টেলিটি হঠাতে মৰি যায় আৰু মানে ট্ৰিটমেণ্ট দিবলৈয়ে নহয় মানে। আৰু ইয়াৰ ডিফাৰেঞ্চটো হ'ল কি প্ৰায় চিমটমছটো একেই হ'ব আফ্ৰিকান সোয়াইন ফিভাৰ, আৰু খালি তাৰ ভাইৰাছৰ ডিফাৰেঞ্চে আছে ন মহন্তদা। এটা হ'ল সেইটো বহুত লেবৰেটৰী লেভেলৰ, আপোনালোকে নুবুজিব। এটা হ'ল কি DNA ডিফাৰেঞ্চ আছে, এটা হ'ল RNA আৰু মংগলিঙে ৰিপৰ্ট কাট নিউজ। সমগ্ৰ বিশ্বত কৰোণা ত্ৰাসীমান বিশ্ব মানৱ। এনে সময়তে বাল্য বিবাহৰ দৰে বেআইনী কাণ্ড সংঘটিত হয় হোজাই জিলাত। পিছে বাল্য বিবাহ কৰিবলৈ আহি দৰাসহ নাবালিকা কন্যা আছে আৰক্ষীৰ জিম্মাত। এনে বিবাহ ক'ত সংঘটিত হৈছে চাওক আমাৰ এই প্ৰতিবেদন। হয়, বিশ্বত কৰোণা ৰোধিবলৈ দেশৰ চৰকাৰ তথা চিকিৎসা বিভাগ আৰু জনতা যুদ্ধং দেখি মানসিকতাৰে যিমান সম্ভৱ প্ৰচেষ্টা অব্যাহত থাকিলেও বিয়াৰ সপোন দেখা যুৱক যুৱতী ৰোধিব কোনে? সেয়ে দৰা সাজি সুদূৰ নগাঁৱৰ পৰা আহিল ৰাজীৱ শইকীয়া নামৰ যুৱক লংকাৰ গোসাইগাঁৱৰ এগৰাকী কইনা। পিছে বিয়া কৰাবলৈ আহি দৰা ৰাজীৱসহ কইনা যাবলগীয়া হ'ল উদালি আৰক্ষীৰ জিম্মাত। কইনাৰ বয়স মাত্ৰ 16 বছৰ হোৱাত এই অঘটন। উল্লেখযোগ্য যে উদালি আৰক্ষীৰ সহযোগত হোজাই জিলা আইন সেৱা প্ৰাধিকৰণে বন্ধ কৰে এই বাল্য বিবাহ। বিয়াৰ আনন্দ নিমিষতে এক অনাকাংক্ষিত বিষাদলৈ পৰিণত হয়। উদালি আৰক্ষীয়ে এই সন্দৰ্ভত সম্প্ৰতি আইনী প্ৰক্ৰিয়া কৰি অব্যাহত ৰাখিছে। ঘটনা হৈছে আজি ৰাতিপুৱা আমি চাইল্ড লাইনে 8টামান বজাত খবৰ পালোঁ যে গোসাইগাঁও এই এজনী 15 বছৰীয়া ছোৱালী ন এজন ল'ৰাৰ লগত আজি বিয়া দিব, তেওঁলোকে যা যোগাৰ চলিছে, মানে আজি বিয়া। সেই মুহূৰ্তে গম পাই আমি আমাৰ প্ৰণতি মৰাণ বাইদেউৰ মেজিষ্ট্ৰেট বাইদেউৰ সহযোগত আৰু উদালি আৰক্ষী চকী হোৱা চাইল্ড লাইনে ছোৱালীজনী বৰ্তমান আমি উদ্ধাৰ কৰি আনিলোঁ। ক'ৰ পৰা উদ্ধাৰ কৰিছে? গোসাইগাঁও ছোৱালীৰ ঘৰৰ পৰা। আজি বিয়া আছিলে? আজি বিয়া আছিলে। তেওঁলোকে মানে মনে মনে ঘৰতে বিয়াখন পৰা যা যোগাৰ কৰিছিলে। ওচৰৰ মানুহ ইমান ভালদৰে গম নাপায়, কিন্তু আমি ইনফৰ্ম পোৱাৰ লগে লগে আমি মানে ষ্টেপ ল'লোঁ আৰু চাইল্ড লাইনৰ। ছোৱালীৰ দেউতাকে কৈছে কিবা কোৱাৰেণ্টাইন কৰাৰ কথা কৈছে। সেই কথাখিনি আমি গম পাইছোঁ। আমাৰ মানুহে তাতে কিবা ছোৱালী ককায়েক এজন হোম কোৱাৰেণ্টাইন আছে, 14 দিনৰ কাৰণে আছে বুলি আমি জানিব পাৰিছোঁ। সেইখিনি থকাৰ পিছতো তেওঁলোকে এনেকুৱা এটা কাম কৰিবলৈ সাহস কৰিলে আমাৰ আচৰিতো লাগিছে। কিন্তু সেইটো নহয়, যিহেতু এজন বাল্য বিবাহ মানে দিব গৈ আছে, গতিকে আমিতো সেইটো বন্ধ কৰিব লাগিব। বৰ্তমান দিব হ'লে প্ৰশাসনক কিবা অনুমতি ল'ব লাগে, সেইটো ল'ব লাগে, কিন্তু তেওঁলোকে একো কৰা নাই। তেওঁলোকে মনে মনে আমি জানিব পাৰোঁ মনে গোটেই কামখিনি মানে তেওঁলোকে কৰিব বিচাৰিছিলে। 9টামান বজাত মোক পি মাৰাং মেজিষ্ট্ৰেট বাইদেৱে ফোন কৰিলে, লগতে চাইল্ড লাইনে ফোন কৰিলে। লামডিং থানাৰ পৰা অৱশ্যে গোসাইগাঁও গাঁওখনত সৰু ছোৱালী মানে শিশুৰ বিবাহ হৈছে বুলি জনোৱা। তেতিয়া লগে লগে মই চাইল্ড লাইন লগত লৈ পেলাই আমাৰ পাৰ্টি লৈ পেলাই গৈ পাওঁ। তাত নৈৰ পৰা এখন গাড়ী লৈ 3-4জনমান ব্যক্তি আছে, আৰু লগত তেওঁলোকৰ বৰ বিশেষ তেনেকৈ আয়োজন দেখা নাই বিয়াৰ, কিন্তু তেওঁলোক আছে। আৰু ধুতি পিন্ধি দৰা সাজত এজন ব্যক্তি পালোঁ। তেওঁলোকক সোধ পোছ কৰাত তেওঁলোকে বিয়া আয়োজন কৰা বুলি কৈছিল। আৰু বাইদেউৰ আদেশ ক্ৰমে মই বৰ্তমান কইনাজনক আৰু ব্যক্তিজনকো লৈ আহিছোঁ, তেওঁলোকৰ ঘৰৰ নৈৰ ব্যক্তিকেইজনকো লৈ আহিছোঁ। ঊৰ্ধ্বতম কৰ্তৃপক্ষই যেনেধৰণে আদেশ দিয়ে তেনেধৰণে কৰিবলৈ আছোঁ, আৰু তদন্তত কি ওলায়। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ। লকডাউনৰ সময়ত সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাতো দুখীয়া পৰিয়ালক চৰকাৰে বিতৰণ কৰে NFSৰ অধীনত বিনামূলীয়া চাউল। কিন্তু চৰকাৰৰ চাউল বিতৰণৰ ক্ষেত্ৰতো কাৰ্বি আংলং জিলাৰ কেইবাটাও অঞ্চলত পক্ষপাতী তথা দুৰ্নীতি কেলেংকাৰী সংঘটিত হোৱা বাতৰি আহে বিভিন্ন সময়ত। বিপৰীতে কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে চৰকাৰী চাউল সম বিতৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ মেঘালয় সীমান্তৱৰ্তী ছচেং পৰিষদ সমষ্টি ৰুমফুম, ছচেং, লাং এৰডাং, লাং কিৰ্চা, মকৈৰাম আৰু ৰূপাই আদি অঞ্চলত দৰিদ্ৰ পৰিয়ালসকলৰ মাজত চাউল প্ৰদান অনুষ্ঠানত নিজে উপস্থিত থাকি সম বিতৰণ হৈছে নে নাই চাক্ষু পৰিদৰ্শন কৰে।
কাৰ্যবাহী সদস্যগৰাকীয়ে সমূহ ৰাজ্যক উদ্দেশ্যে কয় যে সকলো দুখীয়া পৰিয়ালে যাতে চাউল সমানভাৱে পায় তাৰ বাবে অঞ্চলটো নেতৃত্ব দিয়াসকলে দুখীয়া অতি প্ৰয়োজন লোকসকলৰ হিচাপ উলিয়াই নামৰ তালিকা কৰিব লাগে যাতে কোনো দৰিদ্ৰ পৰিয়াল চৰকাৰৰ চাউল লাভ কৰাৰ পৰা বঞ্চিত নহয়। হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ। সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। ডিফু চাৰ্কিট হাউচৰ নিৰ্মাণ ভৱনটোৰ অস্থায়ী শ্ৰমিক অকাল মৃত্যুক সাৱটি লয়। মৃত্যু ব্যক্তিজনৰ নাম ইজুল হক, বয়স 38। ডিফু চাৰ্কিট হাউচৰ নিৰ্মাণ ভৱনটোৰ অস্থায়ী শ্ৰমিক অকাল মৃত্যুক সাৱটি লয়। মৃত্যু ব্যক্তিজনৰ নাম ইজুল হক, বয়স 38। শুক্ৰবাৰে পুৱা ভাগত অকাল মৃত্যুক সাৱটি লোৱা শ্ৰমিক ইজুল হকৰ ঘৰ নগাঁও জিলাৰ ঢিঙৰ ধূপগুৰিত বুলি জানিব পৰা গৈছে। বহুত দিনৰে পৰা উচ্চ ৰক্তচাপত ভুগি আছিল। লকডাউনৰ পিছত আজি প্ৰথম কামলৈ আহিছিল শ্ৰমিকজন। ইজুলৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰৰ বাবে লৈ যোৱা হৈছে ডিফু মেডিকেল কলেজ হস্পিটেললৈ। ভনীজয় হয়, ই আজি মানে ইয়াতে এটা ল'ৰাৰ লগত কাম কৰিব আহিছিলে চাৰ্কিট হাউচত। তাৰপাছত আমি 2 ঘণ্টামান হৈছে শুনি পাইছোঁ মানুহটো আমাৰ ভনীজয় বোলে ইয়াতে মৰি আছে। তাৰপাছত আমি শুনি কিনি চবেই আমি আহিলোঁ, আহি কিনি চাইছোঁ ইয়াতে পৰি মৰি আছে। তাৰপাছত ইয়াতে কাম কৰি থকা মানুহ দুজনে তাক 300 টকা হাজিৰাটো মানে মোক দিলে, দি কিনি কয় ডেড বডিত লৈ গুচি যা। যোনটো মানুহ দিছে ইয়াতে আছে আৰু যোনটো কণ্ট্ৰেক্টৰে কামত আনিছে সেইকাৰণে কণ্ট্ৰেক্টৰটো বিচাৰি আমি পোৱা নাই। তাৰপাছত আৰু প্ৰেছৰ মানুহ আহিছিলে, পুলিচ আহিছে, আহি কিনি ইনভেষ্টিগেশ্যন কৰি কিনি সিহঁতে গৈছে। আমি ইয়াতে ৰখি আছোঁ। নামটো কি? নামটো ল'ৰাটোৰ যোনটো মৰিছে এইটোৰ নাম হৈছে আজিল হক। বয়সটো কিমান হ'ব? বয়সটো আপোনাৰ 38। আৰু গাঁৱটো ক'ত? গাঁৱটো আপোনাৰ ইয়াতে মাটিমুখ থাকে আৰু অৰিজিনেলটো ডিঙি দুপগুৰি। ঘটনাটো কেনেকুৱা? ঘটনাটো কাম কৰিব আহিছিলে আমি শুনি পাইছোঁ। নাই মানে ঘটনাটো কেনেকুৱা হৈছে? আমি মৰাটো দেখা পোৱা নাই, শুনি পাইছোঁ যে এনেতো প্ৰেছাৰ আছিলে তাৰ আৰু কাম কৰা থাকোঁতেই বোলে মৰিছে, কাম কৰি ইয়াত আহি কিনে মৰিছে। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। বিশ্বত কৰোনা ভাইৰাছ তথা কোভিড-19ৰ আতংক যেন শেষ নোহোৱা এটা ভয়ানক নাম। ভয়ংকৰ এই মহামাৰী কৰোনাক ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰিছে লকডাউনৰ পিছত লকডাউন। এই দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত আটাইতকৈ হাহাকাৰ অৱস্থা হৈছে দুখীয়া তথা দিনমজুৰি কৰা পৰিয়ালৰ। এনে সময়ত এইসকল দুৰ্গতক সাময়িক সকাহ দিবলৈ খাদ্য সামগ্ৰীৰ টোপোলালৈ আগবাঢ়ি আহিছে চৰকাৰৰ উপৰিও বিভিন্ন হৃদয়বান ব্যক্তি তথা বেচৰকাৰী সংগঠন।
বিশ্বত্ৰাস মহামাৰীৰ বিপক্ষে যুঁজিবলৈ চৰকাৰে ঘোষণা কৰা দীঘলীয়া লকডাউনত দুৰ্গতসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল PIRD বেচৰকাৰী সংগঠনৰ কৰ্মকৰ্তাসকল। সংগঠনটিয়ে বিগত সময়ত কোভিড-19ৰ বিপক্ষে চৰকাৰ তথা জনতাৰ যুঁজ অব্যাহত থকাৰ সময়তে জিলাখনৰ ভিন্ন প্ৰান্তত অতি দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে। দিল্লীস্থিত NDO কাৰ্বি RCRCৰ উদ্যোগত দৰিদ্ৰ সীমাৰেখাত বসবাস কৰা লোকসকলক এইদৰে সাহায্য সামগ্ৰী টোপোলা আগবঢ়াই আহি আজি পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত উপস্থিত হয়। আৰু হামৰেনৰ ৰং থাৰ্বে চেৰপো LP স্কুলত অতি দৰিদ্ৰ 64 পৰিয়াল ৰং মিণ্ডা ইং চিনালাংছো অঞ্চলত 56টা পৰিয়ালক চাউল দালি মিঠাতেল আদি খাদ্য সামগ্ৰী বিতৰণ কৰে। তাৰ উপৰি PIRD বেচৰকাৰী সংগঠনে 6টা দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে। 6টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণৰ এই সমূহ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে বেচৰকাৰী সংগঠনটিৰ সভাপতি দিলীপ টেৰণৰ লগতে ৰিচাৰ্ড মাৰাক, দৰসিং টিমু, জয়সিং ৰংহাং প্ৰমুখ কৰ্মকৰ্তাসকলে। হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।